কি হ'ব আমাৰ ডিমাণ্ড সংস্থাৰ পৰা 23 ভিলেজ আছে আমাৰ এৰিয়া না সব মিলি পেলাই আমি 23 ভিলেজ ভিতৰত সোলাৰ কভাৰ কৰিছে যদি ইটো যদি সোলাৰ যদি লৈছে কলা এইবিলাক ক'ত থাকিব এতিয়া খুজি হ'ব আমাৰ 24 হ'ব না 24 এইটো কাৰণে না আমাৰ সোলাৰ কাৰণে একেবাৰে নালাগে আমাৰ যিটো পইচা কেনসেল হ'ব লাগে যোনটো পইচা লুবিয়া আছে এইবিলাকটো লাগে বুলি কয় কিন্তু আমাৰবিলাক পইচা নালাগে মাটি লাগে কোৱাই দিছি আছে আমাৰ যেতিয়া দুখীয়াবিলাক আমি বুজি থাকাবিলাক না পইচা নালাগে আমি এইবিলাক মাটি লাগে ফিউচাৰ কাৰণে লাগে আমাৰবিলাক এনেকৈ দিছি আছে সেইকাৰণে আমাৰবিলাক ক'লে বেছি কথা আছে লোকচান না আমাৰ কাৰণে আমাৰ বেছি লোকচান না একেবাৰে আধা আমাৰ কনষ্টিটুৱেঞ্চি আধা মাটিটো লৈ গ'ল বৰদান কনষ্টিটুৱেঞ্চিটো না আধা মাটিটো লৈ গ'ল যিটো নিচিনা আছে সেইকাৰণে আপোনালোক সহায় কৰিছে খুব ভাল কথা এইটো বাচাবলৈ পাৰিব লাগে কৰিব লাগে এইটো হাতাব লাগে একেবাৰে নালাগে সোলাৰ পইচাটো কৰোৰ টকা দিব গ'লে কৰোৰ টকা কি এক চাল নাখাবতো সাপোজ আমি এক্সাম্পল এক চালতে আমি 1 কৰোৰ টকা পাইছে কিন্তু আমি গাড়ী কিনিব ঘৰ কিনিব এক চাল খতম নহ'ব 2-3 মাহতে খতম সেইকাৰণে পইচাটো পাই থাকিব যাই থাকিব সেইটো পইচাটো ভেলু নাই আছে কিছুমান পইচা ভেলু আছে ভেলু নাই কথা নহয় কিছুমান বিজনেছ কথা কিনি পইচা পৰাটো ভেলু আছে কিন্তু আমাৰ যিটো মাটি পইচাটো ভেলু নথকা সেইকাৰণে আমাৰ মাটিটো লাগে সোলাৰ নালাগে আমি ৰাইজৰ কৰিম না আৰু বহুতখিনি কথা আছে আপুনিবিলাক একটা পাৰ্টি পৰা আহিছে আৰু ছাৰ আহিছে আৰু আমাৰ যিটো কাৰ্বি আংলং পলিটিক্স পাৰ্টিবিলাক যিমান পাৰ্টি আছে সেইটো ভাল নাই নালাগে বুলি কয় খালি বিজেপি পাৰ্টিটো লাগে বুলি শুনি আছে সেইবিলাক জবৰদস্তি কৰিছে আমাৰবিলাক ৰাইজৰ মাটি ছিঙিবলৈ গোটেই আৰু মানুহবিলাক কয় কাউন্সিলৰ মালিক আছে মাটি মালিক নহয় আচলতে আমাৰবিলাকে মাটিটো মালিক আছে আমিবিলাক চাউতে থাকিছে কাউন্সিলটো কোৱাটো কিমান এইটো 1952 চাউতে কাউন্সিল বাজে ইটো আগৰ পৰা কিমান চাউল থাকিছে আমাৰবিলাক পটা দৰকাৰ নাই পটা থকা নিচিনা আছে সেইকাৰণে পটা আৰু পটা কিলে নাপায় আমাৰ পটা মাঙিলে কি পইচা গুচি যায় এটা পটা বনাব ক'লে সাপোজ 1 বিঘা মাটিটো কিনিলেতো 10-20 হাজাৰ পৰা পায় আৰু পটা বনাব ক'লে 50,000 পৰা 1 লাখ লগে হেলাব লাগে ইমান পইচা নাপায় এইটো পটা নাপাম এনেকুৱা বেছি হৈছে বনাব নাপায় সেইকাৰণে আমাৰবিলাক পটাটো সাপোজ এইটো গাছ আৰু বাছ গাড়ী কিছুমান আমিবিলাক খেতি কৰা কি এইটোবিলাক পটা আছে আমাৰ 60 না সেইকাৰণে পটা আমিবিলাক ইমান নাখেদায় আমাৰবিলাক নাম এনেকুৱা থকা এনেকুৱা চলি আছে এনেকুৱা থাকিব লাগে মেজাৰমেণ্ট কৰিছে মাটিবিলাক না মেজাৰমেণ্ট আৰু কাগজ দিছে কাগজ দিয়া নাই আৰু একবাৰ আছিলে এছিয়ান বেংক পৰা পঠাইছে বুলি এইটো এই বছৰৰ এইটো জানুৱাৰী মাহতে 22 তাৰিখে কিমান আমাৰ দুজন কোকাই আমি ঝগড়া কৰিলোঁ তাৰ সামনেতে আমাৰ খুব খং হৈ পেলাই আমাৰ দুজন নাম দণ্ডত লিখি পেলাই সেইটো কাৰণে পিছতে কনষ্টতে মাতিব বুলি এতিয়ালৈকে মাতা নাই আমাৰবিলাকে কিন্তু এইটো এছিয়ান বেংক পৰা পঠাইছে বুলি একাউণ্টে না মেনেজাৰটো ক'ব নাপাৰে কিন্তু বেংক পৰা আহিছে বুলি কৈ পেলাই খুব দাদা আৰু আমি 3-4জন খুব তাৰ ওচৰতে গালি দি দিছে 500 বিঘা আছে আমাৰ ডাঙৰ সবাই আমেন থানা হৰসিং ইংটি 500 বিঘা ইণ্ডিভিজুৱেল হৰসিং ইংটি আপোনাৰ ইয়াত সিহঁতে ম্যাদী পট্টা বিচাৰিছে নেকি ম্যাদী পট্টা বিচাৰা নাই পাইছে পট্টা দিয়ে এগেইনষ্ট কৰা নাই আৰু নাপাব কয় না কিন্তু আমাৰ পটাটো বাম্বু আছে খৰি পাত আৰু আমাৰবিলাক মাটিটো অলপ দি খালি নাই চব কিবা প্ৰডাকশ্যন আছে নিলিটো ভাল কম্পেনচেশ্যন অলপ আছে নেকি নেটোৱে কম্পেনচেশ্যন কাম কাবি নেকি লংলি সিকে নেকি পইচা নানি নেটো মুনি কে লংলি সিকে নেকি লংলি পেন্সি ৰেংগি মুনি তুমি পইচা পেঞ্চৰ লাগে ৰেংগি গালি আথেমান লংলি পেন্সি খেতি তাকলেম নংি যা তাকলেম নন নাং লিটো पता ला सरकारी लोंगली पुसी खाली सरकारी लोंगली पुसी का पिकलांग ला काउंसिल अतु ला CMEM तुम सोचे पिकलांग लगे खाली लोंगली गली लगे निंकान फरोही इदा सो सीपेंसी कार्बी ला पेन रेंगमा नागा ला पेन बोरो कोसारी मेस कोसारी अतु आदिवासी अतु दाक्सी के दोलो ओखमिया खिलंजिया ओखमिया तुम दाक्सी के दोलो आयरा तुम भान लो पता पिपे दे रपोसी लगे सरकारी लोंगली खाली लोंगली पुसी पापिकलांग दोनो रे आगे नोन के hala खाली लोंगली पुसी पिकलांग दोनो पता के पी तानो के CMEM मिनिस्टर MP तो अमेन ला पे hala land records along
ASO long ARO long kami claim mondol pi netum aben latum korte mutia to aben si patata pipo ane compensation halatum si end to edge hala local hadake do back akar bi tu compensation na long le deji long sita jerso pichom bola la kibi la son ke la si itum karbi tum da ludu nang nelo reng managa tum da ludu nang nelo lake la tum da dake la mensing tiso arong la pen long kathar la pen samteron arong hai hui ke lake dake la suri cleaner cap chiri suri cleaner cap long lisi NC solar project ki biji po bang ke ilitum cek kroidun nang nelo la pen itum APSL si pen ke cek kroidun de nitum hage kuti poisa le nang pisitan nitum la deng de long li si nang yi nitum man ke karbiang long si nang yi nitum ke long li wen na si karbiang long nitum tegela la si karbiang long si nang yi nitum mangge la ke long li ke nang vek po compensation ke nang ni nang litum ka do ko beta la salam bang chini nang yi Asian Bank waktu Asian Development Bank waktu lapan APDCL itu alam itu RNC thang si tu ketong lah ne senior ni kan si dah kedupu kang hua sa nang do joy bang joy dam joy jok wan than ni itu man bilo bertanya pipede ni itu delian da meeting do dun etlo ni itu lam kacini ni kali lah tu kopilo kang hua son ke bang nang ye lah tu lapor mo pike bang lo te la tum kang hua son wang nang ne ni tum phan atado phan tabirta nang pinang ji chào lỗi tông scott pen hotel Hampia long press tum phan cho hang nang ko bang ke la hen lo Francis ni libachini tu ni tum matheng no do sarjai katha IAS retired la pen APSLC president lapan punili long harbamon timong do akathar do penili man bikrom hanse la sinil tum ke hang nang kop athelam mangala hello ke chengsi ke lapan puthot sar mata pasini kon ko aprangsi bangla hello da karbiang long solar project ili tum kaduk beta chini lo la so project puthan la so phan APDCL official atu lapan ADB Asian Development Bank official atum ni apanda karbiang long nang humri lo labang so nang ka humri aku thak elitum atok anu karbiang long rat mga chini dunde kusini tum chini po lape nilitum phan manata nang pa chini pon pe nilitum ke dam tang apor hut Asian Development Bank pen Delhi hotel Sero yolong lame labang so ADB funding aku thak nitum phan meeting na hang lo lapan hada nilitum APSLC atum banget homa member tum nil tum hadak chetong dun lo asi hala so teng pen pulo tang te rada tum yong si long le pek hek the pulo tang te lake EDB atum tamil adak funding long kachrak dun je fan ke thang nat ta hala tum ajak ko mawe lasi non nil tum kachinia teng bangke labang so a solar project area 18,000 bighas along le angkan rong ingkoi raket homa rat do labang so rat atum bangke long lip pek he kusinon kubong do sita 20% bagdo amun do atum bangke compensation nang ji po tum dadak to kok la si hala 80% atum long le sikinangi po tum phan alam the bangke rat long paklang kon pe lapen EDB atum theng no hala bang so lam ki jai phan apor pi kon pe la lo lai son no la sinili tum dami atumi EDB atum lapen APDCL tum bangji puchini ne boyfits tamen nilitum humri dam lo hala bangso ko humri dam hut nilitum har rong ro ar lo humri dam lo atake longle hitum ke pek hek the pusi rara tum ninje lo sidame ame thang sell interest atum do la 20% atum hadake japon atum do compensation ke chodeng dun je phan hala bangso ke claim atum bangsi la rong ni sam kathar budin samteron rong lapen long kathara rong bangke atumi rong asar atum chingrum si NOC la tum phan pidun dat si alu niltum thekun long asila solong bangke niltum APDCL lapen ADB official atum phan hotel Hampia long sido puchini ben sinilitum tuwe jo la menitum nang humri lo sidame alang nitum ajo ke an official pusi itu manang chetong tedel puwe phir dame non adap chetong nang pulo alang litum sina insurance ang chipilo atuwe sidame
Karbi Anglong Autonomous Council Fan Atum Chetong Dam De the Piben Manke Nilitum Fan non adapt Tamen and Chetong Elu Situ Panapuro. See public grievances a hawkwek reality haladak longley nitum pek tek polam makenon EPDCL fan mate ADB fan nitum pachini tu longley nitum hi pen kilo kitok pen tame bidunji fan chisik lo tong support pen masin nitum chithik lo lahen lo bidunji puta ita la tame ala nitum deng contact khade son si nitum tek mon long la si la bangso asai long ala nitum nang ko teng pen bangke state government mate Karbi Anglong Autonomous Council atum nitum fan totally is a protocol pen nitum fan jok anda nang pachingki longley pusi ala nitum pen jan pachini kang lalu nilihin pen pachini bangke nong buthol tum sa name api ponona কথা তো তেনেকৈ হৈছে যোৱা বছৰ আগৰ বছৰৰ পৰা কথা ওলাই আছে যে মেনসিং টিসো গাঁও আৰু উছৰ সুবৰিয়া টোটেল 23 villages 23 খন গাঁও লৈ 18000 বিঘা মাটি গাঁৱলীয়া সকলৰ মাটি তেওঁলোকৰ ঘৰ আছে তাত খেতি তাতে কৰে আৰু উছৰ সুবৰিয়াটো ওয়াইল্ড লাইফ আছে তাত এলিফেন্ট কৰিডৰো আছে হেইটো এৰিয়া এতিয়া সোলাৰ প্ৰজেক্ট বহাবলৈ বিচাৰিছে আমাৰ 6 শিডিউল টু দিছে কাৰ্বি সকলক আৰু ট্ৰাইবেল সকলক মাটিৰ পটা সহজকৈ পাবলৈ কাৰণেহে দিছে আৰু তেওঁলোকৰ নিজৰ আইন মতে নিজৰ ট্ৰেডিশনেল ল মতে পটা পাবলৈ কাৰণেহে এই 6 শিডিউলটো দিছে কিন্তু এইটো 6 শিডিউল পাই পেলাই যিবিলাকে 6 শিডিউল হৈ পেলাই ইলেকশন জিকিছে ভুয়া হৈ পেলাই তেওঁলোকে ভুয়া লিডাৰ নিচিনা হৈ এতিয়া পাটা দিবলৈতো ইমান কষ্ট দিছে ট্ৰাইবেল সকলক বহুত টকা নিদিলে আৰু এই 23 খন গাঁও মানুহবিলাককো পাটা নিদিলে কিছুমানক দিছে কিছুমানক যিবিলাকে দালাল মাটি বিক্ৰী কৰা দালাল তাত আছে ল্যান্ড সেল মাফিয়া বিলাক তাত আছে তেওঁলোকক কিছুমান দিছে আৰু তেওঁলোকক লৈ পেলাই হে যোৱাকালি NOC লৈছে যে তাতে এই সোলাৰ প্ৰজেক্ট বহাব পাৰে বুলি কিছুমান মানুহৰ পৰা টকা সকা দি পেলাই আৰু এই যে পাতা নাপায় পাতা নোহোৱা কাৰণে আমাৰ কাউন্সিলে দেখুৱাইছে এই গুটেই মাটি বুলে সৰকাৰি মাটি হয় মানুহ নাই বুলি তা দেখুৱাইছে আমাৰ কাৰ্বি সকলৰ ট্ৰাইবেল সকলকটো ৰেংমা নাগা সকলক মেছ কছাৰী সকলক গাৰো সকলক আদিবাসী সকলক খিলঞ্জীয়া অসমীয়া সকলকটো মানুহ বুলি গণ্য নকৰে এইকাৰণে তাত মানুহ নাই বুলি তেওঁলোকে ৰিপৰ্টটো দিছে এই কাউন্সিলৰ পৰা এইকাৰণে মাত্ৰ 20% নে 10% মানুহ আছে বুলি কৈ দিছে কোৱা কাৰণ হৈছে তেওঁলোকক পাতাটো দিয়া নাই পাতা পোৱা নাই কাৰণে যে মানুহ নাই বুলি নহয় আমাৰ ট্ৰাইবেল সিস্টেমতেটো তেওঁলোকে সব পাতা পালে অলৰেডি হেই পাতাটো আমাৰ কাউন্সিলে যিটো ৰিকগনাইজ গ্ৰহণ কৰিব লাগে হেইটো ৰিকগনাইজ বা গ্ৰহণ নকৰিলে এই কাৰণে এই মাটিটো সৰকাৰি মাটি হয় কোনো মানুহ নাই বুলি কৈ দিছে আৰু যোৱাকালি চুপচাপ কৰি কিছুমান মানুহক টকা সকা দি পেলাই NOC তেওঁলোকে লৈছে এই APDCL সকলে আৰু তেওঁলোকে এছিয়ান বেংক সকলৰ মানুহ তাত আছিল তেওঁলোকে NOCও দিছে এইটো বলে এইটো সোলাৰ প্ৰজেক্টটো থাকিলে আমাৰ চাকৰিও পাব হেন টেন বুলি তাত লিখিছে আমি দেখিছো এইটো ভুৱা এটা কাম এইটো NOC হয় সেই কাৰণে আমি আকৌ দাবী জনাইছো তেওঁলোকে এই APDCL সকলে আৰু এছিয়ান বেংক সকলে 2 তাৰিখৰ পৰা ইয়াতে ডিফুটে আছে বলে কাকো নজনায় আমি যোৱাকালিহে গম পাইছো তেওঁলোকে যাবলৈ ওলোৱা সময়তে আমি গম পাইছো ৰাতি আমি তেওঁলোকৰ লগত কথা পাতিবলৈ ওলাইছিলো তেওঁলোকে নামানে কথা নাপাতে আৰু আজি নাপাতে এটো আমি সা খাই আছো হেতেন বুলি কলে বাৰু হেতু হসা আমি একসেপ্ট কৰিলে তেওঁলোকে আজি মৰ্নিংত কথা পাতি বুলি কলে
কিন্তু আজি মৰ্নিং আমাৰ লগত কথা পতাৰ আগতে তেওঁলোকে EM সকলৰ লগত CM সকলৰ লগত ইয়াত মিটিং কৰিছে এতিয়া তেওঁলোকে আমাৰ লগত কথা নাপাতিব বুলি হোটেলতো কথা পাতিব নোৱাৰো বোলে মাত্ৰ অফিচৰহে কথা পাতিব পাৰে তেতিয়ালে যোৱাকালি গাঁৱত গৈছে তাত অফিচ নহয় তেতিয়া তেওঁলোকে গাঁৱত কিয় কথা পাতিলে এইবোৰ কথা তেওঁলোকে NOC টো গাঁৱতে লৈছে আৰু তাত মাটি দালাল সকলৰ লিডাৰশ্বিপ লৈ পেলাই এই NOC টো বনাইছে সেই কাৰণে আমি দাবী জনাইছো যে এই সোলাৰ প্ৰজেক্টটো কোনো পদ্ধতি এৰিয়াত ৰাখিব নোৱাৰো ইয়াত কৰিব নালাগে তেওঁলোকে কৈছে এইটো মাত্ৰ ড্ৰাফট হে বুলি কৈ আছে ড্ৰাফট হৈ পেলাই এইটো ফাইনেল কৰিলেতো আমি তাৰ পাছতো একো ক'ব নোৱাৰি সেই কাৰণে এতিয়া ড্ৰাফট কৰি থাকোতে যদি ড্ৰাফটে হয় তেতিয়ালে তেওঁলোকে কিয় NOC টো লৈছে সেই কাৰণে আমি দাবী জনাইছো যে এই solar project to ইয়াত কৰিব নালাগে আৰু ইন ফিউচাৰ এই এছিয়ান বেংক মানুহবিলাকে আৰু APDCL সকলে চুপচাপ কৰি সুৰ নিচিনা আহিব নালাগে আমি ইয়াত ইন্টাৰেষ্টেড আমি ৰাজ্যৰ কাৰণে চিন্তা কৰা মানুহ আছে ৰাজ্যৰ কাৰণে চিন্তা কৰা মানুহৰ সকলৰ লগতে সদায় কথা পাতিব লাগে আমি we are not concerned আমি কম্পেনসেশন আমি নিবিচাৰো কম্পেনসেশন দৰকাৰ নাই আমাক মাটিয়ে লাগে মাটি থাকিলেও মাটি যদি নাই টকা থাকিলে কি লাভ হ'ব টকাটো সব গুছি যাব 1-2 বছৰৰ 1-2 সপ্তাহতে এই টকাটো সব গুছি যাব এইটো আমাৰ এইটো দৰকাৰ নাই কমপ্লিট টোটাল আইন মতে হলেও আমাক দৰকাৰ নাই এই কম্পেনসেশনটো আমাক মাটিহে লাগে মানুহে আমাক লাগে মানুহ থাকিবলৈ দিব লাগে আৰু হাতী কিবা জীৱ জন্তু তাত থাকিবলৈ দিব লাগে এতিয়া তেওঁলোকে তাত মানুহ বিলাকে খেতি নকৰাও নহয় জলকীয়া খেতি আৰু কিবা কিবি তাত খেতি খুব কৰি আছে আৰু এইবোৰ খেতি ঝুম খেতি কৰিবলৈ হলে মাটি বহুত লাগে সেই মাটি আকৌটো পথাৰ মাটি নহয় সেই কাৰণে এইটো মাটি কোৱান্টিটিটো বহুত লাগে আমাক সেই কাৰণে এই যিমান 18,000 বিঘা যিটো একুৱায়াৰ কৰিব বিচাৰিছে আমি অপোজ কৰিছো এইটো একুৱায়াৰ কৰিব নালাগে আৰু আমাক এই সোলাৰ প্ৰজেক্ট নালাগে কাৰণ সোলাৰ প্ৰজেক্ট আকৌ খটখটি বুলি ক'লে এইটো নাগালেণ্ডৰ ওচৰত আৰু গোলাঘাট ডিস্ট্ৰিক্টৰ ওচৰত তেতিয়া আমি শুনিছো পাৱাৰ উপনেগে বেলেগ ফালে লৈ যাব আমাৰ ইয়াত নাপায় এই আমটেৰিং পাৱাৰ নিচিনা আমটেৰিং সব কৰিছে আৰু তাৰ পাছত আমাৰ ইয়াত কাৰ্বি আংলঙত পাৱাৰ নাই হেইটো হলে এইটো আমাক নালাগে আৰু পাৱাৰ লাইট পাৱাৰটো লাগে হয় পাৱাৰ লাগে কিন্তু পাৱাৰ হৈ পেলে আমাৰ মাটি নাই তেৰিকি আমাৰ গছৰ ওপৰত উপঙি থাকিলে নহব নেকি আমাৰ মানুহ নহয় জানো সেই কাৰণে হেইটো আমি নালাগে আমি strongly আমি oppose কৰিছো we come here today because we have heard that bank manu aru APDCL the people from Asian Bank and from APDCL they came here I think they came here stayed here in the food since 2nd of February but nobody know we have not been told and they went chupchap still silly they went to the villages men Tisub villages and long Samteron village and some long Qatar village all these things they want to acquire 18,000 bighas of land for setting up of solar project we have been demanding and the people there have been protesting against this establishment of solar project because they have been here there for more than 200 years. This total there are 23 villages there. Not only that, it is a place for elephants also in one side. It is elephant corridor. If you go through the National Highway 4 lane, you will see construction is going on for the elephant to pass through. Now, if the elephant pass through, where will they go? They cannot go now. They will have no place to stay there. So it is not only for human, it is for animals also. The land is essential. And power solar project, we have been demanding that there are lots of land in Theroni, PGR, VGR land, and in Uttar Borbil, PGR, VGR land, thousands of bighas there. Why don't they set up
the solar project there. They can set up solar project there. And if Assam government wants, they can set up solar project on top of this Brahmaputra river. The same thing has been done in Gujarat and other places. In the seashore, they have been done above the sea. So they can do in the same way. So we are protesting this. Why they always come to this Karbi Anglong for land? Only this is only to disturb, to reduce the Karbi people and tribal people to poverty. There are not only Karbis, there are Rengmas also, Rengmanagas also, there are Boro Kosaris also, there are Adivasis also, there are Rengmanagas also, there are Lalung people also, and then there are Adivasi and Khilonjia, indigenous Ohomia people also there. So we want that the land is required. We are not concerned. We don't want compensation. Compensation, they will finish it out. And then if there is no land, what is the use of compensation? What is the use of money? Why they are showing, the council have shown that the land is uninhibited. They say there is no people, only 10% or 20%, only 8.5% is inhabited. They say reason why they showed is because they have not been given land patta there. The people are there, but land patta are not given. See, it is a shameful thing. Sixth schedule has been given to us so that tribal people will get patta very easily. But now this council people, occupied by worthless people, they do not know. They only want money. They only know how to corrupt. They only want to sell money and take on compensation. So all this land they have been shown as free of land, government land. They say government caste land. They have shown like that. But there are people are there already. 200 years or more they have been there inhabiting. They have been doing Jhumketi. It is not playing. It is not paddy land. It is not what is that? With a paddy land with not water. There is no water. So it is just some hillocks are there. They are cultivating this chili and these other things they have been cultivating. So now those land which are shown to be not occupied by anybody, now those land are pattas are made for those land in the name. Pattas are made for in the name of the CEM, EM, minister, MP and their relatives, and the land record staff. In the name of the land record staff, the patta is made, and then the actual inhabitants, they will not get even compensation. Also, they will be evicted. And the actual compensation will be taken by the CM, EM minister and MP, and then this land record staff and some officers and some dalals. This we don't want this kind of thing. So from the AP All Party Hill Leaders Conference, we are political party. We oppose this setting up of a solar project there, and we request the ADB officials and the APDCL official not to come stealthily like a thief. They should not come here like thieves. They should come openly if they want to do good for the people. Thank you.